নিজৰ অফিচতে বন্ধুৰ পত্নীক চোৰ দিলে। এই টোত মোৰ বন্ধুৰ কপিলৰ পত্নী সঞ্জনাৰ কাহিনী আৰু এই কাহিনীটোত মি আপোনালোকক কম আমি মোৰ বন্ধুৰ পত্নীক কেনেকৈ চোৰ দিলো। পত্নীৰ চোদাচুদি কাহিনী। এই টোত মোৰ নাম যতীন আৰু মি দিল্লীত থাকো। আগতে কপিল আৰু মি একেলগে কাম কৰিছিলো আৰু আমি বহুত ভাল বন্ধু আছিলো। কপিলক আলপাচাৰ যেন লাগিছিল যদিও যথেষ্ট ধনী আছিল আৰু ভাল পৰিয়ালৰ পৰা আহিছিল। চনত কপিলৰ বিয়া হৈছিল। ফটো উচ্চতা গাখীৰ দৰে বগা অতি ধুনীয়া ছোৱালী সঞ্জনাৰ সৈতে। আমি কপিলক সুধিছিলো, ভাই আপুনি আগৰ জীৱনত কি ভাল কাম কৰিলে যে আপুনি এনেকুৱা পত্নী পালে। তেওঁ কৈছিল যে সকলো ভাগ্যৰ কথা ভাই। কিছুদিনৰ পাছত চনত চাকৰি এৰি নিজাকো ব্যৱসায় আৰম্ভ কৰে। দত্তপত্নীয়েও তেওঁক সহায় কৰি তেওঁৰ সৈতে কাৰ্যালয়লৈ আহে। কপিলৰ অফিচলৈ সঘনাই গৈ পত্নীৰ লগত অলপ কথা পাতিছিল, কিন্তু তেতিয়ালৈকে তেওঁৰ পত্নীক লৈ মোৰ কোনো ভুল চিন্তা নাছিল। এবাৰ প্ৰেমিকাৰ লগত যৌন সম্পৰ্কৰ কথা ঠিক হলে কপিলক ৰুমৰ ব্যৱস্থা কৰিবলৈ কলো। হোটেল বুকিং বুলি কলে, কিন্তু মি কলো তাই হোটেললৈ যাবলৈ ইচ্ছুক নহয় কিন্তু ৰুমলৈ যাবলৈ সাজু হৈছে, গতিকে বন্ধুক অনুগ্ৰহ কৰি ব্যৱস্থা কৰক। গতিকে কপিলে কলে যে তুমি মোৰ অফিচলৈ আহিবা। মি কলো কিন্তু তোমাৰ ষ্টাফ আৰু পত্নীও তাত অফিচত থাকিব। কপিলে কলে যে ষ্টাফ সকল মোৰ কেবিনলৈ অনুমতি অবিহনে নাহে আৰু আপুনি আহিলে কিছু সময়ৰ পিছত তুমি মোৰ পত্নীক চাহ খাবলৈ লৈ যাম। মি তোমালোক দুয়োকেও সোধিম কিন্তু আপুনি নাকচ কৰিব পাৰে, গতিকে মি ঠিকেই কলো। তাৰপিছত আমি মোৰ সৈতে কপিলৰ অফিচলৈ গলো আৰু আমি ভবাৰ দৰে সকলো হৈ গল আৰু মি মোৰ তাতেই চুদিলো আৰু তাৰপিছত কপিলক মেছেজ কৰিলো যে কাম শেষ হল। তাৰপিছত তেওঁ আৰু তেওঁৰ পত্নী ঘূৰি আহিল। তাৰপিছত কথাবোৰ এনেকৈ চলিবলৈ ধৰিলে আৰু মি মোৰ তাত বহুবাৰ লৈ যাবলৈ ধৰিলো। এবাৰ কপিলৰ লগত কথা পাতি থাকোতে তেওঁ কলে, কিমান দিন কাম কৰি থাকিবা, নিজৰ ব্যৱসায় আৰম্ভ কৰিব লাগে। মি কলো বন্ধ বিনিয়োগ কৰিবলৈ মোৰ হাতত টকা নাই। কপিলে কলে, ইচ্ছা কৰিলে শতাংশ ভিত্তিত মোৰ লগত কাম কৰিব পাৰিবা। ই কাম নানিব তাৰ আপোনাৰ হব আৰু আপুনি একো বিনিয়োগ কৰাৰ প্ৰয়োজন নাই। এইটো আমাৰ দুয়োৰে বাবে উপকাৰী। তেওঁৰ চুক্তিখন ভাল লাগিল আৰু হয় বুলি কলো। চাকৰি এৰি কপিলৰ অফিচত যোগদান কৰি একেলগে কাম কৰিবলৈ ধৰিলো। এতিয়া গোটেই দিনটো একেলগে থকাৰ পিছত সঞ্জনাৰ লগত মোৰ ভাল বন্ধুত হৈ পৰিছিল আৰু আমিও ইফালে সিফালে ধেমালি কৰিবলৈ আৰম্ভ কৰিছিলো। তিনিওজনেই সন্ধিয়া একেলগে চাহ খাবলৈ ওলাই গৈছিল। কিন্তু বহু সময়ত কপিলে সভালৈ যাবলগীয়া হলে সঞ্জনা আৰু মিও যাও অফিচত। আমি দুয়ো আমাৰ কেবিনত থাকিছিল আৰু ষ্টাফবোৰ বেলেগ বেলেগ কেবিনত আছিল। বহুদিন এনেদৰে চলি থাকিল আৰু তাৰ পিছত জুলাই তাৰিখে কপিল এখন মিটিংলৈ গৈছিল আৰু সেইদিনা মোৰ অফিচলৈ আহিছিল আৰু মি মোৰ আৰু সঞ্জনাই ইজনে সিজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল। এতিয়া আমাৰ মাজত যৌন সম্পৰ্ক স্থাপনৰ পৰিকল্পনা আছিল যদিও মি বুজি পৰা নাছিলো যে সঞ্জনাক কেনেকৈ বাহিৰলৈ পঠিয়াব পাৰি আৰু সঞ্জনা নিজেও তাৰ পৰা নাযায়। গতিকে মি সঞ্জনাক কলো, সঞ্জনা তুমি চাহ খাবলৈ যোৰা নাই। তাৰপিছত সঞ্জনাই কলে আটাইকেইটা একেলগে যাও। তাৰপিছত তুমি কলো তুমি আজি পান কৰা। মি নাই। তাৰপিছত সঞ্জনাই কলে তেতিয়া এৰি দিয়া, মিও আকলে মদ খাই থকা নাই। এই কথা শুনি মোৰ আৰু মি বেয়া পালো আৰু তাৰপিছত কপিলক মেছেজ কৰি কলো। তাৰপিছত তেওঁ সঞ্জনাক ফোন কৰি অলপ সময় চাহ খাবলৈ যাবলৈ কলে। তাৰপিছত সঞ্জনা দুখী মুখ এখন লৈ ওলাই গল। তাৰপিছত মি মোৰ লগত চোদাচুদি কৰি ভালদৰে উপভোগ কৰিলো আৰু তাৰপিছত কিছু সময়ৰ পিছত সঞ্জনা ঘূৰি আহিল। কিন্তু সেই সময়ত আমি দুয়ো সুখী আছিলো। গতিকে সঞ্জনাই আমাৰ মুখলৈ চাই কলে যে মি যোৰাৰ আগতে তোমালোক দুয়োজনী বিচলিত হৈ আছিলো আৰু এতিয়া তোমালোকক ইমান সুখী যেন লাগিছে। মি ওলাই যোৰাৰ পিছত কি হল তাৰপিছত আমি একো নকলো। ঠিক তেনেকৈয়ে আৰু তাতেই কথা বতৰা শেষ কৰিলো। তাৰপিছত জুলাই তাৰিখে কপিল আকৌ এখন মিটিং লৈ গল আৰু সন্ধিয়া সঞ্জনা আৰু মি চাহ খাবলৈ গলো। তাৰপিছত সঞ্জনাই সুধিলে যে যেতিয়াই আপোনাৰ আহে অফিচলৈ আপুনি কিবা এটা কৰে নেকি। তাৰপিছত মি কলো নহয়, আমি মাত্ৰ কথা পাতো। তাৰপিছত সঞ্জনাই কলে মিলৰা নহয়, মি সকলো বুজি পাও, তোমালোক ৰাবৰে ভিতৰত কি কৰে। তাৰপিছত মি কলো যে না ভাবি আমি মাত্ৰ কথা পাতো। তাৰপিছত সঞ্জনাই কলো মি জানো তোমালোক দুয়োজনীয়ে যৌন সম্পৰ্ক স্থাপন কৰে। এই কথা শুনি মি সম্পূৰ্ণ হতভম্ব হৈ পৰিলো। তাৰপিছত সঞ্জনাই কলে হেৰা কি টেনচন লয় বন্ধু, মি কাৰো লগত কথা পতা নাই। তুমি তোমাৰ জীৱনটো উপভোগ কৰা আৰু মিও তোমাৰ বন্ধু। এতিয়া তুমি মোৰ লগতো তোমাৰ কথাবোৰ শ্বেয়াৰ কৰিব পাৰিবা। গতিকে মি কলো ঠিক আছে, এতিয়াৰ পৰা শ্বেয়াৰ কৰিম। তাৰপিছত সঞ্জনাই কলে এতিয়া কৰা, তোমালোক দুয়োজনীয়ে যৌন সম্পৰ্ক স্থাপন কৰে নেকি।
তাৰ পিছত মি নাকচ কৰি হব বুলি কলো আৰু তাৰ পিছত সঞ্জনা আৰু মি য়ৌনতাৰ কথা পাতিবলৈ ধৰিলো আৰু যথেষ্ট আকপত হ'ব পাৰিলো। এতিয়াই মি অফিচলৈ যাওঁ আৰু কপিল নাথাকিল। আমি চাৰ্টি ধৰি হেল কবলৈ ধৰিলো আৰু কেতিয়াবা মি সঞ্জনাক বহুত টানকৈ ধৰি টিপি দিলো আৰু এনেকৈয়ে চলি থাকিল। এতিয়া দিনটো আহিল 4 জুলাই তাৰিখে। আমি দুয়ো অফিচত অকলে আছিলো। কপিল মিটিং কৰিবলৈ গৈছিল। গতিকে সঞ্জনাক কলো, কৰা তোমাৰ চেক্স লাইফ কেনেকুৱা হৈছে? সঞ্জনাই কলে, বন্ধ ভালেই চলি আছে, কিন্তু বৰ বিশেষ নহয়। তোমাৰ বন্ধুজন মিনিটতকৈ বেছি দিন নাথাকে। গতিকে মি কলো, বন্ধ এইটো এটা বৰ দুখৰ কথা। তাৰ পিছত সঞ্জনাই কলে, তুমি এনেকুৱা কথা পাতিছা যেন তুমি নিজেই তোমাৰ লগতো ঘণ্টা টিকি থাকিব পাৰিবা। তাৰ পিছত তুমি কলো, ইমান নহয়, কিন্তু মি মিনিট টিকিব পাৰো যদি মি সুযোগ পাও। এই কথাটোত সঞ্জনাই হাঁহি কলে, বেছি গৌৰৱ নকৰিবা, আফটাৰ অল তুমি কপিলৰ বন্ধু, গতিকে তুমিও নিশ্চয় চেক্স কৰা যেন। গতিকে মিও জোকাইছিল আৰু কলে যে যদি আপনি তেনেকুৱা অনুভৱ কৰে তেন্তে চেষ্টা কৰক। গতিকে এই বিষয়ত সঞ্জনাইও কলে, আকৌ এবাৰ চেষ্টা কৰো আহক। তাৰ পিছত মি কলো, হে বন্ধ মি কেল ধেমালি কৰি আছিলো। তাৰ পিছত সঞ্জনাই কলে, কিন্তু মি সঁচা কথা কৈছো, আজি মিও চাম আপোনাৰ কিমান ষ্টেমিনা আছে। এই বিষয়ত মিও কলো, আজি চাও আহক। আৰু তাৰ পিছত মি উঠি সঞ্জনাৰ ওঠত চুমা খাবলৈ ধৰিলো আৰু সঞ্জনাইও মোক সমৰ্থন কৰিবলৈ ধৰিলে আৰু এহাতেৰে মি তাই স্তন দুটা হেঁচা মাৰি ধৰিলো আৰু লাহে লাহে তাই ডিঙিটো চুমা খাবলৈ ধৰিলো আৰু চুমা খাই থাকোতে মি সঞ্জনাৰ স্তনৰ মাজত চুমা খাবলৈ আৰু চেলেকিবলৈ ধৰিলো আৰু তাৰ পিছত সঞ্জনাৰ টপটো খুলি তাই গোটেই শৰীৰটো চেলেকি আছিল। তাৰ পিছত সঞ্জনাই মোৰ চাৰ্ট আৰু চেণ্ডেল খুলিলে আৰু মি সঞ্জনাৰ ব্ৰা খুলিলো। এতিয়া আমি দুয়ো ইজনে সিজনক আকৰালিলৈ চুমা খাবলৈ ধৰিলো। তাৰ পিছত মি সঞ্জনাৰ স্তন দুটা চুপিবলৈ ধৰিলো আৰু তাই জিন্সৰ ওপৰত তাই ভোদাখন আদৰ কৰিবলৈ ধৰিলো। তাৰ পিছত মি সঞ্জনাক চোফাত শুই দিলো আৰু তাই জিন্স আৰু পেণ্টি খুলি ভৰি দুখন মেলি তাই ভোদাখন চেলেকিবলৈ ধৰিলো আৰু জিভাখন তাই ভোদাত ভাই জিভাখনেৰে চুবিবলৈ ধৰিলো আৰু বহু সময়লৈকে তাই ভোদাখন এনেকৈ চেলেকি লোৱাৰ পিছত ওপৰ পৰা তললৈ সম্পূৰ্ণ চেলেকিলো। এতিয়া সঞ্জনাইও নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। গতিকে সঞ্জনাই কলে, বন্ধ আপুনি এতিয়া চুমাবনে? তেতিয়া মিও তেনেকৈয়ে কলো, আপুনি ইচ্ছা কৰিলে। আৰু মোৰ লিংগটো তাই ভোদাত ৰাখি ঠেলি দিলে আৰু লিংগটো সম্পূৰ্ণৰূপে ভোদাত সোমাই গল আৰু সঞ্জনাক অতি বেগেৰে চুবিবলৈ ধৰিলে। তাৰ পিছত আমিও পজিশনত আৰু ভিন্ন পজিশনত যৌন সম্পৰ্ক স্থাপন কৰিলো আৰু আমাৰ যৌন সম্পৰ্ক প্ৰায় মিনিটমান চলি থাকিল আৰু আমি স্খলন কৰিলো। তাৰ পিছত অলপ সময় শুই থকাৰ পিছত মি সঞ্জনাক সুধিলো, কৰা এতিয়া তোমাৰ ষ্টেমিনা আছে নে নাই? তেতিয়াও কবনে যে মি মিনিট লৰা? তেতিয়া সঞ্জনাই কলে, বন্ধ তুমি মোক সঁচাকৈয়ে কুকুৰ কৰিলা, কিন্তু শপথ খাই আজি ভাল লাগিল, বহুত দিনৰ মূলত তৃপ্তি পাইছো। তেতিয়া মি কলো, যদি আপুনি বিচাৰে তেতিয়া এই সন্তুষ্টি সদায় পাব। গতিকে সঞ্জনাই কলে যে মি তেওঁক সদায় ভাল পাম। তাৰ পিছত আমি সদায় কপিল তেওঁৰ মিটিংলৈ যোৱাৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰিলো আৰু আমাৰ শেষ যৌন সম্পৰ্কটো হৈছিল দিন আগতে 4 ডিচেম্বৰত।